হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰিছোঁ আপোনালোকে ভালেই আছে আৰু মই ভালেই আছোঁ। মই ৰেডি হৈছোঁ বজাৰত যাবলৈ। মোৰ কিবা দৰকাৰ আছে, মই বজাৰত কিবা বস্তু ল'ব লাগে, সেইটো কাৰণে। তেনেহ'লে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। মই এতিয়া ওলাওঁ। প্ৰথমতে গ'লোঁ মোৰ ৰঙৰ দোকান এখন, ৰঙৰ টেমা ল'লোঁ পটকেইটা কালাৰ কৰিবলৈ। তাৰপিছত সোমালোঁ মোৰ মণিহাৰী মাৰ্কেটত লেচ কিনিবৰ কাৰণে। যিখন দোকানত লেচ ল'ম সেইটোত অকল হাতৰ কামৰ বস্তুবোৰ বিক্ৰী কৰা হয়। তাত কোনো ধৰণৰ মণিহাৰী বস্তু বিক্ৰী নকৰে। আৰু এইখন বহুত পুৰণি মাৰ্কেট হয়। নতুন নতুন মাৰ্কেট বহুতো কৰিছে। তো ভাবিলোঁ আপোনালোকক অকণ দেখাই দিওঁ ইয়াৰ ভিডিঅ'টো। মই ভালকৈ কৰা নাই, এনেই আহি থকাতে অকণমান কৰিলোঁ আৰু ভিডিঅ'টো। আৰু এইটো বহুত বছৰৰ নগাঁৱৰ ভিতৰত বহুত পুৰণা মাৰ্কেট এইখনেই হয়। ইয়াত সকলো ধৰণৰ বস্তুবোৰেই পোৱা যায়। মাছ, মাংস, চাউল, শাক পাচলি, যি বিচাৰে তাতে ইয়াতে একেখন ঠাইতে পাব, একে জেগাতে। ইয়াত সোমালে আৰু ঘৰৰ পাকঘৰৰ বস্তু বিচাৰি পেলাই সোমালে আৰু বেলেগত যাব নালাগে, ইয়াতে গোটেইখিনি বস্তু পায়। এইফালে আকৌ এইটো মেইন সোমোৱা ৰাস্তা, এইফালে গেট আছে। এইটো মইতো ভিতৰৰ পৰা ভিডিঅ'টো কৰিছোঁ। এইটো বাহিৰৰ ফালৰ পৰা এটা গেট আছে। ইয়াত সোমোৱা মেইন গেট এইটোৱে। তাৰপিছত এইখন দোকানত সোমালোঁ। আৰু এই দোকানখনত কি ল'লোঁ মই আপোনালোকক ঘৰত গৈ দেখাম বাৰু কি ল'লোঁ। ইয়াৰ পৰা ওলাই আকৌ মই যাম কাছাৰীত। তাৰপিছত তাৰপৰা ওলাই পেলাই মই টমটম ল'লোঁ। টমটম লৈ এতিয়া গৈ আছোঁ মই কাছাৰী। কাছাৰী কিহৰ কাৰণে গৈ আছোঁ মই আপোনালোকক কৈ আছোঁ, আপোনালোকে কেনেকৈ জানিব। মই গৈ আছোঁ ছিজনেল ফুলৰ পুলিৰ কাৰণে। মই গৈছিলোঁ মাজতে লাইভ নাৰ্চাৰী, তাৰপৰা আনিছিলোঁ কেইটামান পুলি। বেছি অনা নাছিলোঁ, এনেই কেইটামানেই আনিছিলোঁ। এতিয়া ভাবিছোঁ আৰু কেইটামান কিনি আনো মই, তাৰ কাৰণে গৈ আছোঁ। আৰু অকণ আপোনালোকক ভিডিঅ'টো কৰি মাৰ্কেটখন দেখাই আছোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, কিন্তু খোজকাঢ়িয়ে যাব পাৰি। কিন্তু মোৰ খোজকাঢ়িব ইমান নোৱাৰোঁ, সেইকাৰণে মই টমটম এখনতে যাবলগীয়া হ'ল। খোজকাঢ়ি গ'লে বেছি দূৰ নহয়, ওচৰতে। বৰবজাৰৰ পৰা কাছাৰীটো বেছি দূৰ নহয়। আৰু তাত গৈ আপোনালোকক দেখাম অলপ ফুলৰ দোকানবিলাক। তাত বেছি দোকান নাই, 4-5খনমান দোকান আছে। আৰু বহুত ধৰণৰ বস্তু তাতো বিক্ৰী কৰা হয়। তলা, চাবি, শাক পাচলিৰ পুলি, বহুত বস্তু বিক্ৰী কৰা হয়। দেখা পাব আপোনালোকে, ব'লক। এইখন হ'ল কাছাৰীৰ প্ৰথমখন দোকান, কাছাৰীৰ ভিতৰত থকা। মানুহজনৰ ওচৰত আৰু বহুত ফুলৰ কালেকশ্যন থাকে, আজিকালি নাই। মানুহজনে মানে ফুল গছবোৰ থ'বলৈ জেগা নাই, ঘৰত লৈ যাব লাগে। লৈ যোৱাত অসুবিধা হয় কাৰণে সেইকাৰণে বেছি কালেকশ্যন নাৰাখে। এইবিলাক পুলি বেছি আছে, এইবিলাক ফুল গুটিবিলাক বেছি আছে, চব পাচলি। এইখন ক'ত কাছাৰী এইটোৱে হয়, এইটো কাছাৰী, এইটো তৰণী অফিচ হয়। এইফালে গুটিখিনি বেছি আছে। মই একো নল'লোঁ ইয়াৰ পৰা, মোৰ পচন্দ নহ'ল একো ল'বলগীয়া, সেইকাৰণে মই নল'লোঁ একো। তাৰপৰা ওলাই আহিলোঁ। এই পুলিবিলাক এইবিলাক বেচিছে। আদা, নহৰু, জলফাই, গোটেই বস্তু ইয়াত বহুত বস্তু পায়। নাৰিকল, ফল মূল চব পায়। এই এখন ফুলৰ দোকান, এইটো সৰু দোকানী, ডাঙৰ নহয় বেছি। কিন্তু এইটো লাইনত যিকেইটা দোকান আছে গোটেইকেইটাতে দাম বহুত বিচাৰে সিহঁতে। বেলেগ দোকানতকৈ এইকেইটা দোকান, এইটো লাইনৰ দোকানকেইটা বেছি দাম খোজে। তো ইয়াৰ পৰা মই বেছি একো নল'লোঁ। মই খালি গেলেডিয়ামৰ বাল্ব 3টা ল'লোঁ আৰু বেলেগ একো নল'লোঁ। এইখন দোকানৰ পৰা মাজে সময়ে মই আনি থাকোঁ। মই কিবা গ'লে পচন্দ হ'লে এনেই গ'লে সোমাওঁ।
সোমাই পেলাই চাওঁ, যদি মোৰ পচন্দত পাই যাওঁ মই পুলি, তেতিয়া লৈ আহোঁ। তা আজি ইয়াৰ পৰা একোৱে নল'লোঁ, ল'বলৈলগীয়া একোৱে পচন্দ নহ'ল। তা ইয়াৰ পৰাও মই ওলাই আহিলোঁ। ৰাস্তাটো পাৰ হৈ এখন দোকান, এইখন দোকানত আকৌ বহুত কালেকশ্যন থাকে, বহুত ফুল থাকে। আজি আকৌ বেছি নাইকিয়া ইয়াতো, নাৰ্জী ফুলৰ কালেকশ্যনটো বেছি আছে আজি, ডেণ্ঠাছো কম। আনিছে চাগে বিক্ৰী হৈ গ'লগৈ, কিন্তু তেওঁৰ দোকানত মানে গ্ৰাহকো বহুত থাকে, বহুত চেল হয় এইখন দোকানত। আৰু মই গ'লে এইখনৰ পৰা মানে কিবা নে কিবা আনোৱেই। এইখন দোকানত মোৰ মানে গছবিলাক আনিবলগীয়া পাই যাওঁ, মই বিচৰা গছবোৰ কিন্তু বহুত গছ পাই যাওঁ, তো মই ইয়াৰ পৰা লৈ সেইকেইটা গছ আৰু এইকেইটা গছৰ মালিক এজনেই, মানে সিফালেও দি থৈছে ইফালেও দি থৈছে মানুহজনে, দুয়োফালে ৰাখি থৈছে গছ। তো মই ইয়াৰ পৰা লৈ আজি মই হেৰিয়ে ল'লোঁ, এই পুলিবিলাক ল'লোঁ, ছিজনেল ফুলৰ পুলিবিলাক লৈছোঁ খালে। আৰু ডেণ্ঠাছৰ দাম সুধি আছিলোঁ, ডেণ্ঠাছৰ দামটো বেছি কৈছে, বেছি মানে 50 টকাকৈ কৈছে। মই নানিলোঁ তথাপিতো, এনেই 30 টকা 40 টকাত দি দিয়ে, কিন্তু মোক মানে এতিয়া দামটো বেছি কৈছে। তেওঁ কৈছে যে এতিয়া নহয়, এতিয়া দামটো বেছি আছে, কমিব কেইটামান পিছত। মই সেইকাৰণে নানিলোঁ, মই যেতিয়া কমিব তেতিয়াই নিম। আৰু এই চাকুলেণ্টকেইটা মানুহজনীয়ে লৈছে, বাইদেউগৰাকীয়ে, বহুত দাম কৈছে চাকুলেণ্টকেইটাৰ। পটত থকাটো 350 টকা লাগে বুলি ক'লে, আৰু বাকী হাতত থকা কেইটাবা কম লৈছে, কিন্তু হ'লেও মানে তিনিটা মিলি পেলাই 600 টকা ল'লে। এখন দোকানত কিছুমান গছ বহুত দাম, কিছুমান গছ দাম কম। তাৰপিছত আহিলোঁ এইখন দোকানত আকৌ গোলাপৰ কালেকশ্যন বেছি, বেলেগ ফুলৰ কালেকশ্যন কম, নাইকিয়া। গোটেই দোকানখন গোলাপ ফুল দিয়েই বেছি ভৰি আছে। আৰু ফুলৰ কালাৰকেইটা দেখি ইমান মৰম লাগিছে, গোলাপ ফুলৰ মোৰ একে লওঁ লাগি গৈছে। মই কেনেকৈ যে মোৰ মনটো বান্ধিছোঁ, মই যিটো ভাল লাগে মই নানাকৈ থাকিব নোৱাৰোঁ, কিন্তু মই তথাপি নানাকৈ আছোঁ। কিয়, মই 6টা কালেকশ্যন আছে গোলাপৰ, মই গছকেইটা ভাল চেহেৰা কৰিব পাৰি থকা নাই, মই যতন ল'ব পাৰি থকা নাই। সেইকাৰণে ভাবিছোঁ মই সেইকেইটা যেতিয়া ভাল হৈ যাব তেতিয়াহে মই আকৌ গোলাপ আনিম। তো মই তাৰপৰা গোলাপ অনা নাই, মই বুগনভিলিয়া ল'লোঁ আৰু লৈছোঁ গাজেনিয়া এইখন দোকানৰ পৰা। আৰু মোৰ পৰা পইচা লোৱা নাই, কিয় মানুহজনৰ পৰা মই পইচা পাওঁহে, তেওঁৰ পৰা মই বহুত টকা পাওঁ, কমেও 2000 টকামান পাওঁ। এতিয়া তাই দেখিছোঁ মই ফুল গছ আনিলে তাতে কটাই দি আছে পইচাখিনি, সেইকাৰণে মোৰ পৰা পইচা নল'লে। তেওঁৰ মতে মানে মই যেতিয়াই গছ আনিম মোৰ পইচাখিনি তাতে কটাব। এইজনে দোকানৰ মালিক, ৰঙা স্পৰ্টিং পিন্ধি থকা ল'ৰাজনেই হয় দোকানখন। মই বেছিকৈ এইখন দোকানৰ পৰা আৰু সেইখন দোকানৰ পৰাই ফুলগছবোৰ আনোঁ। ঘৰ আহি পাই ভিডিঅ'টো শেষ কৰিলোঁ। ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।